যোৱাটো ৮ তাৰিখে আমি গৈছিলোঁ গুপ্তেশ্বৰ মহাদেৱ মন্দিৰলৈ বুলি। কিন্তু নাজানো কিয় বাবাই আমাৰ পৰীক্ষাই চালে নে কি হ'ল নহয় অথন্তৰটো, মানে আমাৰ গাড়ীখনৰ চকাটো ৰাস্তাতে ফুটিলে। চকাটো ঠিক কৰি বেলেগ এটা চকা লগাও মানে আমাৰ নগাঁওতে প্ৰায় 12 মান বাজিছিলে। কিন্তু আমাক বাবাই যিহেতু মাতিছিলে সেয়েহে আমি ঘৰলৈ উভতি নাহি মন্দিৰলৈ বুলিয়ে গ'লো। মন্দিৰলৈ অহাৰ বাবে ঘৰৰ পৰা একো খাই অহা নাছিলো, সেয়েহে ৰাস্তাৰ কাষত ধাবা এখনত ৰখি কিবা কিবি খালো। মন্দিৰলৈ যোৱা ৰাস্তাবোৰ ইমান ধুনীয়া নহয়, চাৰিওফালে কেৱল চাহ বাগান আৰু চাহ বাগান। মানে জেগাবোৰ দেখিলেই মনটো ভাল লাগি যোৱা। আৰু আমি মন্দিৰ গৈ পাওঁ মানে প্ৰায় 2:30 মানে বাজিছিলে। মন্দিৰত গৈ ফুল চাকি কিনি লৈ প্ৰথমে সেৱা ভাগ কৰি ললো। পৰিৱেশটো ইমান ধুনীয়া নহয়, কয় নহয় তেওঁ ওচৰলৈ তেওঁ নামাতিলে আমি যিমান পৰিকল্পনা কৰিও যাব নোৱাৰো, ঠিক আমাৰো একেই হৈছিলে। মানে ইয়াৰ আগতো আমি 3বাৰ মান যাবলৈ বুলি পৰিকল্পনা কৰিলো, কিন্তু যোৱাহে নহল বিভিন্ন ধৰণৰ অসুবিধাৰ বাবে। কিন্তু যিহেতু আমাক সিদিনা বাবাই মাতিছিলে সেয়েহে আমি যিমান দেৰি হলেও তেওঁৰ ওচৰত গৈ আমি মূৰ দোৱাব পাৰিছিলো। মন্দিৰ ভাগৰ লিংগভাগ একদম পানীৰ তলত লুকাই থাকে, সেয়েহে আমি চাবলৈ নোৱাৰিলো। সেয়ে বোলে এই মন্দিৰ ভাগৰ নাম গুপ্তেশ্বৰ মহাদেৱ মন্দিৰ। বাকী বাৰু মই নাজানো, যিমানখিনি জানো সিমানখিনিয়ে কলো। তাৰ পাছত মন্দিৰৰ পৰা ওলাই ভালকৈ কিবা এটা খালো। মই পিছত চিকেন পকৰা খালো দেই। আৰু এইফালে যে ইমান মাকৈৰ খেতি আছে নহয়, মই দেখি পগলা হৈ গৈছো। মাকৈ খাই ইমান ভাল পাওঁ, কিন্তু আমাৰ ফালে মাকৈ পাবলৈ নাই। এইফালে দেখি মানে মই পগলা হৈ গৈছো। আৰু ঘূৰি আহিবলৈ দেৰি হোৱাৰ বাবে আমি সিদিনা জেঠাইহঁতৰ ঘৰতে থাকিলো। বাৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলো।